ক্ৰিকেট বিশ্বকাপলৈ এতিয়াও প্ৰায় 100 দিন বাকী আছে। বিশ্বকাপত প্ৰথমটো বল কৰাৰ আগতেই আহমেদাবাদৰ হোটেলসমূহৰ ভাড়া তুংগত উঠিছে। দ্য টাইমছ অৱ ইণ্ডিয়াৰ প্ৰকাশ কৰা 3.5 মাহ আগতেই ৰুম বুকিং কৰিছে। চহৰখনৰ 5 তাৰকাযুক্ত হোটেলত বেষ্ট কেটাগৰী ৰুমৰ ভাড়া 50,000 টকালৈ বৃদ্ধি পাইছে। কিছুমান ক্ষেত্ৰত আন সময়ত এনে কোঠাৰ খৰচ সাধাৰণতে 6,500 টকাৰ পৰা 10,500 টকাৰ ভিতৰত হয়। ITC নৰ্মদাৰ জেনেৰেল মেনেজাৰ কিনান মেকেঞ্জিয়ে কয় যে 15 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত খেলখনক লৈ যথেষ্ট উত্তেজনা দেখা গৈছে। ইতিমধ্যে 13 অক্টোবৰৰ পৰা 16 অক্টোবৰলৈ বুকিং কৰা হৈছে আৰু মহানগৰীৰ হোটেলৰ কোঠা বেছিভাগ মেচৰ দিনতে বুকিং কৰা হ'ব বুলি আশা কৰা গৈছে। মেকেঞ্জিয়ে TOIক জনোৱা মতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট গোট অনুৰাগী আৰু পৃষ্ঠপোষকৰ পৰা বুকিংৰ বাবে অনুসন্ধান আহি আছে। VVIP সকলেও ইয়াত উপস্থিত থকাৰ সম্ভাৱনা আছে। এইবোৰ 5 ষ্টাৰ হোটেলত মেচৰ দিনৰ বাবে 60ৰ পৰা 90% ৰুম বুকিং কৰা হয়। আহমেদাবাদৰ হায়াত ৰিজেন্সিৰ জেনেৰেল মেনেজাৰ পুটিন ৱাইজালে কয়, মেচ ডেৰ বাবে প্ৰায় 80% কোটা বুকিং হৈ আছে। উদ্বোধনী অনুষ্ঠান আৰু ইংলেণ্ড বনাম নিউজিলেণ্ডৰ মাজৰ প্ৰথমখন মেচৰ বাবে ইতিমধ্যে ইংলেণ্ড আৰু ডাঙৰ গ্ৰুপৰ বাবে ট্ৰেভেল এজেন্সিয়ে বুকিং কৰিছে। উদ্যোগৰ সূত্ৰ অনুসৰি বেষ্ট কেটাগৰী ৰুমৰ বাবে প্ৰায় 500 পাউণ্ড ষ্টাৰ্লিং বা প্ৰায় 52,000 টকা, প্ৰিমিয়াম ক্লাছৰ ৰুমৰ বাবে প্ৰায় 1,000 পাউণ্ড ষ্টাৰ্লিং 1 লাখ টকা বা তাতকৈ অধিক ধন লোৱা হৈছে। আহমেদাবাদৰ সম্পত্তি তাজ গ্ৰুপ পৰিচালনা কৰা সংকল্প গ্ৰুপৰ উপসভাপতি অতুল বোধৰাজে কয় যে 14ৰ পৰা 16 অক্টোবৰলৈ আমাৰ হোটেল দুখন সকলো কোঠা ইতিমধ্যে বুকিং কৰা হৈছে। আমাৰ ইনভেণ্টৰী অন্তত 40ৰ পৰা 60% মেচৰ দিনত বুকিং কৰা হয়। অনাগত দিনত অধিক কোঠা বুকিং কৰা হ'ব বুলি আশা কৰিছোঁ।